بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু সুপ্ৰিয় অসমীয়া ইছলামিক টিভি দৰ্শক মণ্ডলী আশা কৰোঁ মহান আল্লাহ ৰব্বুল আলামিনৰ অশেষ মেহেৰবানী আৰু দয়াত আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় দৰ্শক, যদি আপোনাৰ মাজত এই ৭০টি আমাল আছে তেন্তে জানিব আল্লাহ আপোনাৰ ওপৰত আল্লাহৰ ৰহম নাজিল কৰি আছে। সেইবোৰ হ'ল নম্বৰ ১, আল্লাহ আপোনাৰ ওপৰত ৰহমত নাজিল কৰি আছে তাৰ প্ৰমাণ হ'ল আপুনি যদি নিজৰ ভুল নিজে দেখা পায়। নম্বৰ ২, যেতিয়া নিজে কৰা কোনো ভুল স্মৰণ কৰি অস্তুনি কৰে অৰ্থাৎ ভুল স্বীকাৰ কৰি আপুনি আল্লাহৰ ওচৰত কান্দে, তেতিয়া বুজি ল'ব আল্লাহ আপোনাৰ ওপৰত ৰহমত বৰ্ষণ কৰি আছে। নম্বৰ ৩, যদি আপুনি মা বাবাৰ খেজমাত কৰিব পাৰিছে তেতিয়া জানিব আল্লাহ আপোনাৰ ওপৰত ৰহমত বৰ্ষণ কৰি আছে। নম্বৰ ৪, যদি আপুনি ৰমজান মাহৰ যথাযথ ইজ্জত দিব পাৰিলে অৰ্থাৎ ৰমজানৰ নীতি নিয়ম মানি চলিব পাৰিলে তেনেহ'লে জানিব আল্লাহ আপোনাৰ ওপৰত দয়া কৰি আছে। নম্বৰ ৫, যদি আপুনি হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাম শুনি দুৰুদ পঢ়িব পাৰিলে তেন্তে বুজি ল'ব আল্লাহ আপোনাৰ ওপৰত ৰহমত কৰি আছে। নম্বৰ ৬, যদি নিয়ামতৰ শুক্ৰিয়া আদায় কৰাৰ সুযোগ হয় তেন্তে বুজি ল'ব আল্লাহ আপোনাৰ ওপৰত ৰহমত কৰি আছে। নম্বৰ ৭, যদি দান সদকাৰ সুযোগ হয় তেন্তে বুজি ল'ব আল্লাহ আপোনাৰ ওপৰত ৰহমত কৰি আছে। নিশ্চয় সদকা কৰিলে আল্লাহৰ ক্ৰোধ দমন হৈ যায় আৰু আল্লাহে সেই ব্যক্তিজনক বেয়া মৃত্যুৰ পৰা বচাই দিয়ে। নম্বৰ ৮, যদি আল্লাহৱালাসকলৰ লগত সুসম্পৰ্ক ৰখাৰ সুযোগ হয় তেন্তে বুজি ল'ব আল্লাহ আপোনাৰ ওপৰত ৰহম কৰি আছে। আল্লাহ তাআলাই কয়, নিশ্চয় ৰহমত নাজিল হয় আল্লাহৰ মুহচিন বান্দাসকলৰ মাজত। নম্বৰ ৯, যদি আপোনাৰ হৃদয়ত আল্লাহৰ প্ৰতি ভাল পোৱাৰ সৃষ্টি হয় তেন্তে বুজিব আল্লাহ আপোনাৰ ওপৰত ৰহম কৰি আছে। আল্লাহৰ ইৰছাদ, আৰু সিহঁতে মোক ভাল পায় আৰু ময়ো সিহঁতক ভাল পাওঁ। আপুনি যদি আল্লাহক মহব্বত কৰে তেন্তে সেই মহব্বতৰ প্ৰভাৱ আপোনাৰ হৃদয়ত অনুভৱ হ'ব। নম্বৰ ১০, আপুনি যদি জিনা ব্যভিচাৰ আৰু অশ্লীলতাৰ পৰা আঁতৰি থাকিব পাৰিছে তেন্তে বুজি ল'ব আল্লাহ আপোনাৰ ওপৰত ৰহমত বৰ্ষণ কৰি আছে। যিয়ে আল্লাহৰ ওচৰত থিয় দিব ভয় কৰে আৰু নিজৰ বেয়া ইচ্ছাক দমন কৰিব পাৰে তাৰ ঠিকনা হ'ল জান্নাত। হাদিছত আছে, যিকোনো উচ্চ বংশৰ সুন্দৰী ৰমণী নাৰী যদি গুনাহৰ বাবে প্ৰস্তাৱ দিয়ে আৰু উত্তৰত যদি কৈ দিয়ে মই আল্লাহক ভয় কৰোঁ তেন্তে তাৰ সেই আমালেই তাক কিয়ামতৰ দিনা আৰচৰ চাহ দিব। নম্বৰ ১১, আজানৰ সময়ত আজানৰ উত্তৰ দিয়া আৰু শেষত দোৱা পঢ়াৰ সুযোগ হ'লে বুজি ল'ব আল্লাহ আপোনাৰ ওপৰত ৰহমত বৰ্ষণ কৰি আছে। সহিহ বুখাৰী শ্বৰীফৰ এটি হাদিছ, যিজন ব্যক্তি আজানৰ পিছত দোৱা পাঠ কৰিব কিয়ামতৰ দিনা সেই বান্দাজনৰ মূৰ চাফায়ত নচিব হ'ব। নম্বৰ ১২, যিসকল বিচাৰক তেওঁলোকে ন্যায় বিচাৰ কৰা তৌফিক পায় তেনেহ'লে বুজি লওক তেওঁৰ ওপৰত আল্লাহৰ ৰহমত নাজিল হৈ আছে। নম্বৰ ১৩, যৌৱনকালত যদি আল্লাহৰ ইবাদত কৰাৰ সুযোগ পায় তেন্তে বুজি ল'ব তাৰ ওপৰত আল্লাহৰ ৰহমত বৰ্ষণ হৈ আছে। নম্বৰ ১৪, যাৰ অন্তৰ সকলো অৱস্থাত মছজিদত থাকে, যিয়ে কেৱল আল্লাহৰ সন্তুষ্টিৰ বাবে পৰস্পৰক ভাল পাব পাৰে, যিসকলৰ অন্তৰত আল্লাহৰ জিকিৰ নচিব হয় আৰু আল্লাহৰ ভয়ত ক্ৰন্দন কৰাৰ সুযোগ হয়, যিসকলে গোপনে আল্লাহক খুচি কৰিবৰ বাবে দান সদকা কৰিব পাৰে, তেওঁলোকে বুজি ল'ব আল্লাহৰ ৰহমত তেওঁলোকৰ ওপৰত বৰ্ষণ হৈছে। হে আল্লাহ, তুমি আমালোকৰ প্ৰত্যেকৰ ওপৰত তোমাৰ দয়া বৰ্ষণ কৰা, আমিন। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। পৰৱৰ্তী সময়ত আকৌ এটি অন্য বিষয় লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ওমা তৌফিক ইল্লা বিল্লাহ। তেতিয়ালৈ ভালে থাকিব। আল্লাহ হাফিজ।